নমস্কাৰ সকলোলৈ মোৰ ফালৰ পৰা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ময়ূৰ তৃষ্ণা অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ দীঘলবৰী মন্দিৰলৈ আৰু আপোনালোকক দেখুৱাই যাম কি হয়, চাই থাকক। এয়া লগত আছে মোৰ ভণ্টি আৰু ভতিজা। এয়া গৈ আছোঁ এতিয়া, বহুত আগত গ'ল বাৰু। ৰাস্তাৰে গ'লে দূৰ হৈ আছে, সেইকাৰণে পথাৰে পথাৰে আহি আছোঁ আমি। ওম শিৱ শংকৰ শিৰে জটা ধৰ তুমি হে গতিৰ গতি বিষ্ণু জ্ঞান কৰি তোমাক আৰাধিলো শুদ্ধ কৰা আমাৰ মতি। পালোহি আমি শিৱ মন্দিৰ, এতিয়া ভিতৰলৈ সোমাই যাম আৰু। ওম শিৱ শংকৰ শিৰে জটা ধৰ তুমি হে গতিৰ গতি বিষ্ণু জ্ঞান কৰি তোমাক আৰাধিলো শুদ্ধ কৰা আমাৰ মতি। শিৱ শংকৰ শিৰে জটা ধৰ তুমি হে গতিৰ গতি বিষ্ণু জ্ঞান কৰি তোমাক আৰাধিলো শুদ্ধ কৰা আমাৰ মতি। শিৱ শংকৰ
যিদুজনে কাম